এভৰিৱান মই বেবী মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে প্ৰিয়ংকা বাৰ বিয়া আৰু আমি বিয়া যাবলৈ ৰেডি আৰু এই অকণমান নিজকে সজাই পৰাই লৈছোঁ, কেনেকুৱা লাগিছে ক'ব। বাকী এতিয়া বিয়া ঘৰলৈ যাওঁ। হাৰি ইউটিউবত যাব এইটো ফেচবুকত যাব। তাৰপিছত আমি ভাত খালোঁ আৰু মাতটো মিউট কৰি দিছোঁ কাৰণ গান বজি আছিলে। আমাৰ বিয়া হয়। তাৰপৰা আনফালে আকৌ আমাৰ ছোৱালীকেইজনী ফটো উঠাত ব্যস্ত। পিছে ময়ো নুঠা নহয়, মাজে সময়ে ময়ো উঠিছোঁ আৰু ৰভাখন চাওকচোন ইমান ধুনীয়াকৈ সজাইছিল, খুব ভাল লাগিছিলে। তাৰপৰা আমি গোটেই গাঁৱৰ ছোৱালী কেইজনীয়ে উঠিলোঁ কইনাৰ লগত আৰু ইফালে আমাৰ কইনা চাওকচোন ইমান মৰম লাগিছিল আৰু তাইক সকলোৱে আশীৰ্বাদ কৰিব, শুভেচ্ছা জনাব, তাইৰ যাতে নতুন জীৱনটো ধুনীয়া হয়, সুখৰ হয় আৰু সেয়া আমিও তাকে বিচাৰোঁ। আৰু সন্ধিয়ালৈ আকৌ ঘৰ আহিলেও ঘৰ আহি অকণমান ৰেষ্ট লৈ ড্ৰেছ চেঞ্জ কৰি পেলাই আকৌ গ'লোঁ। ভিডিঅ'বোৰ যে মোৰ মানে ৰেগুলাৰকৈ কৰাই নহয়, মই যে ভিডিঅ' বনাওঁ নিজেই পাহৰি পাওঁ। তাৰপৰা যেতিয়াই মনত পৰে তেতিয়া অকণমান ক্লিপ লওঁ আৰু তাৰপৰা মধুপুৰ সত্ৰৰ গোঁসাই আহি পেলাই গোঁসাইকো সকলোৱে ধুনীয়াকৈ আদৰি পেলাই লৈ গ'ল। তাৰপৰা সন্ধিয়ালৈ আকৌ কইনাক গা ধুৱালে, গা পা ধুৱাই আকৌ ড্ৰেছটো চেঞ্জ কৰালে। আমি মানে সেইখিনি সময়ত ঘৰত থাকিলোঁ যে সেইখিনি নেদেখিলোঁ। তাৰপৰা আহি অকণমান ফটো চটো উঠিলোঁ আকৌ কইনাৰ লগত আৰু ইফালে এয়া কইনাই ঘৰৰ মানুহৰ লগত ফটো উঠি আছিলে। আমাৰ গাঁৱৰ বিয়া আৰু ডান্স নহ'ব, সেয়াতো হ'বই নোৱাৰে আৰু এয়া আমি ছোৱালী বোৱাৰী সকলোৱে মিলি পেলাই ধুনীয়াকৈ ডান্স কৰিলোঁ আৰু ফূৰ্তি বহুত কৰিছোঁ, কিন্তু ভিডিঅ'হে কৰা হোৱা নাই। আৰু এয়া মই ভিডিঅ'ত ইমান গুৰুত্ব দিয়া নাই, কিন্তু এনজয় মানে কৰিছোঁ আৰু গাঁৱৰ ছোৱালীৰ লগতে ঘৰৰে নিজৰ ছোৱালী এজনীৰ বিয়া যেতিয়া আৰু এনজয় নকৰিম সেইটোতো হ'ব নোৱাৰে। বহুত বেছি ভালো লাগিছিল আৰু কোনোবাখিনিত বেয়াও লাগিছিল কাৰণ গাঁৱৰ ছোৱালী কেইজনী এজনীকৈ বিয়া হৈ গৈ আছে। নিজৰ মানুহখিনি এৰি বেলেগৰ লগত থাকিবগৈ লাগে, কি আচৰিত নহয়নে? আৰু যিয়ে নহওক ছোৱালী মানুহৰ এয়া নিয়মেই, যিহেতু বিয়া হয়তো এদিন হ'লেও যাব লাগিবই। ৰাতিলে আকৌ এয়া শব তোলা নে কি নিয়ম থাকে নহয়, মই ইমান ভালকৈ নাজানো। আৰু এয়া আইতাহঁতে শব তুলিব গৈছিলে, কি জমনি লাগিছিলে নহয়, সিহঁতক কিবা ড্ৰেছ চেঞ্জ কৰি লৈছে আৰু তাৰপৰা আকৌ দৰা আহিব সময় হ'ল। এয়া ইফালে আমাৰ কইনা ভনীয়েকে দৰা আদৰিবলৈ সাজু আৰু সময়খিনি মানে কেনেকৈ পাৰ হৈছে আমি গমেই পোৱা নাই, ইমান সোনকালে যোৱা যেন লাগিছে। তাৰপৰা ৰাতি 12টামান বজাতহে দৰা আহিছিল, কিন্তু তথাপিও মানে বহুত সোনকালে অহা নিচিনাই লাগিছে। এয়া আমিও ইফালে দৰা আদৰিবৰ কাৰণে সাজু আৰু এয়া গেটৰ সন্মুখতে ধুনীয়াকৈ আমি ৰখি আছিলোঁ। তাৰপৰা এইফালে আইতাহঁতক চাওকচোন মানে কি যে কৰি আছে নহয় সিহঁতে। এয়া দৰা অহাৰ সময়ত মানে গেটৰ সন্মুখত বোলে থাকিব, সেইকাৰণে সিহঁতে ড্ৰেছ চেঞ্জ কৰি লৈছে পুৰা, ক'ত পালে নাজানো পিছে আমি। তাৰপৰা এয়া আৰু দৰা আহি পালে ফাইনেলি। কইনাৰ ভনীয়েকে আকৌ দৰাৰ ভৰি ধুৱাব যাওঁতে আমি মানে জোতাযোৰ লুকুৱাবৰ কাৰণে ৰখি আছিলোঁ দেই ৰাইজ। পিছে আমি জোতাযোৰ পালোঁ আৰু জোতা মানে মানুহৰ ভিৰত মানে কেনেকুৱা মানে দুখ পাইছোঁ নহয় জোতা কাঢ়িব গৈ। ফাইনেলি পিছে আমি জোতাযোৰ পালোঁ আৰু এইফালে আমাৰ ধুনীয়াকৈ দৰাকো আদৰি নিয়া হ'ল। তাৰপৰা সমাজৰ মাজত দৰাক বহিবলৈ দিয়া হ'ল আৰু আমাৰ বাপসকলে যিখিনি নিয়ম আছিলে সেইখিনি ধুনীয়াকৈ কৰিলে। আমিও বিয়া চালোঁ আৰু ৰাতিলৈকে পিছে বহুত মানুহো আছিলে আৰু এয়া বিয়াখন ধুনীয়াকৈ সুকলমে পাৰ হৈ গ'ল। এতিয়া বাজে এটা আৰু মিঠাইটো কোনে লৈ গ'ল পাত্তাই নাপালোঁ আৰু মানুহ আহিলে কোনে বা লৈ গ'ল এতে দিছি এতিয়া আমি খাই লওঁ নিজাকে কিবা ভাওনাটো আমাৰ পৰিয়ালত যিকেইডাল নাৰী আছে, ইংগলা পিংগলা উপমা নাৰী, সেই ইংগলা পিংগলা উপমা নাৰী কথাখিনি তোমালোকে এতিয়া শুনিছা। তাৰপৰা ইফালে আইটো পেহীহঁতে মানে মোক কিবা কৈ আছিলে, মই বোলে ভিডিঅ'ত সিহঁতক নুঠাওঁ, সেইকাৰণে এয়া তাৰ মুখৰ আগতে লৈ পেলাই মই কেমেৰাটো লৈ পেলাই ৰখি আছিলোঁ। তাৰপৰা মোবাইলটো উলিয়াই দেখি আকৌ মুখখন ঢাকি লৈছে, আকৌ এতিয়া ভিডিঅ'টো দিয়া দেখিও আকৌ মোক লগ পালে ক'ব দেই। আৰু ইফালে আমাৰ ছোৱালীকেইজনী চাওকচোন টোপনিত একেবাৰে লাল অৱস্থা নাই। তাৰপৰা মই ভইচ ৰেকৰ্ড কৰিছিলোঁ কিছুমান ভিডিঅ'ত আৰু এই দিবহে পৰা নাই, মানে ওচৰতে বহুত গান বজি আছিলে, ছাইডত মানে গান বজি আছিলে। কিছুমান ভিডিঅ'ত ভইচ ৰেকৰ্ড কৰিছোঁ যদিও দিব পৰা নাই কাৰণ পুতুকতে কপিৰাইট লাগি যায়। তাৰপৰা 3টামান বজাত আমাৰ দৰা
দৰা কইনা যাবৰ হ'ল। পিছে আমাৰ দৰাজন অনবৰতে হাঁহি থাকে দেই ৰাইজ, আৰু অহাৰ পৰা মানে আমি হাঁহি থকা দেখা পালোঁ। তাৰ পৰা এই মুহূৰ্তকণ কেনেকুৱা আপোনালোকেতো জানেই, আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ।